আৰু ইয়াৰ পৰা আপুনি এবাৰ চাই লওকচোন ব্ৰিজটো চাওক কিমান ধুনীয়া দেখি নহয় ব্ৰিজ চাওক ইমান ডাঙৰ ইমান দীঘল চাওক বাহ এয়া হৈছে টিকৰিকিলাৰ ৰেইনবো ব্ৰিজ আৰু পানী চাওক বাপৰে কিমান ডাঙৰ চাওকচোন এনেকুৱা মজা অ' ব্ৰিজ তো বন্ধুসকল টিকৰিকিলা বেঙৰ পৰা আহি পিনে আৰু আমি আহিছোঁ বেচকনা বেঙত মানে আজিৰ দিন পুৰা বেঙি একদম তো বন্ধুসকল এতিয়া মানে আসামৰ পৰা মোবাইল চাৰ্জ কৰি পিনে মই ঘৰত গৈ আছোঁ তো এতিয়া টেনশ্যন নাই ফুল চাৰ্জ 100% তো নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকলতো আজি আপোনালোকৰ মাজত আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো আজি মানে আমি ৰাতিপুৱাতে মানে ওলাইছোঁ এইপিনে জগদাৰ লগত দুজনে চাইকেল দি পৰা গৈ আছোঁ মানে অসমলৈকে মানে আসামলৈকে গৈ আছোঁ আমি চাইকেল দিয়া তাৰপিছত আসামৰ পৰা আমি যাম কিবা টিকৰিকিলা টাউনত আমাৰ মেঘালয় টিকৰিকিলা টাউনত আমি মানে যাম মানে আমাৰ মেঘালয় দিয়া গাড়ী নাই তাৰ কাৰণে আমি আসামলৈকে যাব লাগিব তো এনেকুৱা কৰি আমি গৈ আছোঁ জগদাৰ পুৰা চলি আছে আৰু পুৰা পাকলৈকে মানে বুজিছোঁ আসামলৈকে আমি গৈ আছোঁ পুৰা চাইকেল আসামৰ পৰা আমি যাম ডাইৰেক্ট বাছ বা কিবুৰীয়া ডাইৰেক্ট টিকৰিকিলা টাউনলৈকে তো চাই থওঁ সেইটো আমি আৰম্ভ কৰোঁ A few moments later. তো আহি ফাইনালি পাই গ'লো আমি টিকৰিকিলা টাউন তো এতিয়া আমি আহি পাইছোঁ ষ্টেট বেংকত তো প্ৰথমে আমি ষ্টেট বেংক কাম কৰিম তাৰপিছত আমি টাউনটো ঘূৰিম তো এতিয়া হৈছে টাইমটো দুপৰীয়া 1:30 আৰু আমাৰ কাম এতিয়াহে শেষ তো আমাক তামাম বগলী খেতাৰ কাৰণে দিয়া পৰঠা খাই ল'ম আমি দিয়ক তো পৰঠা খাই পিনি এতিয়া অলপ টিকৰিকিলা ব্ৰিজৰ ৰেষ্ট কৰি আছোঁ আমি আৰু পানীটো চাওকচোন কিমান স্পীডত যাই আছে পানী চাওকচোন বাহ এইটো হৈছে ব্ৰিজ আৰু এয়া হৈছে পানী চাওক আৰু ইয়াৰ পৰা আপুনি এবাৰ চাই লওকচোন ব্ৰিজটো চাওক কিমান ধুনীয়া দেখি নহয় ব্ৰিজ চাওক ইমান ডাঙৰ ইমান দীঘল চাওক বাহ এয়া হৈছে টিকৰিকিলাৰ ৰেইনবো ব্ৰিজ আৰু পানী চাওক বাপৰে কিমান ডাঙৰ চাওকচোন এনেকুৱা মজা অ' ব্ৰিজ তো বন্ধুসকল টিকৰিকিলা বেঙৰ পৰা আহি পিনে আৰু আমি আহিছোঁ বেচকনা বেঙত মানে আজিৰ দিন পুৰা বেঙি একদম তো বন্ধুসকল টিকৰিকিলাৰ পৰা অহাৰ লগে লগে আমি ডাইৰেক্ট বেচকনাত ইয়াত আমাৰ কি নাম আছিল সূৰ্যৰাজ ঢাক আৰু এইফালে কি নাম আছিল আদিপ ঢাক লগ পাইছোঁ একদম বাৰু পূৰা খাইছোঁ এতিয়া কি স্প্ৰেড পূৰা ঠাণ্ডা মানে বৰফে হৈ গ'ল স্প্ৰেডটো চাওকচোন ঐ দেখাই দিব খা স্প্ৰেড একদম ঠাণ্ডা খাবই নাপায় আৰু খাব নাপায় নহয় ইপিনে এটা কেক পানী আৰু স্প্ৰাইট খাব নাপায় একদম মোৰ কেক খাই পূৰা কেক স্প্ৰাইটটো খাব নাপায় আৰু এইপিনে জগদা এইটো নাখায় খালি কেক তো বন্ধুসকল এতিয়া হৈছে টাইমটো 3:20 আৰু মই আহি পাইছোঁ গাঁৱত তো আজি মানে গাঁৱটো কেনেকুৱা লাগিছে এনেই দিন ঠাণ্ডা বতৰ ঠাণ্ডা আৰু এনেই দিন ঠাণ্ডা বতৰ ঠাণ্ডা আৰু ইয়াৰ মাজতে পূৰা ঠাণ্ডা খাইছোঁ পানী ঠাণ্ডা স্প্ৰাইট ঠাণ্ডা একদম চেছ মানে গাঁৱটো কেনেকুৱা লাগিছে মোক আৰু আজি মানে পুৰা বৰষুণ পুৰাইছে আজি তাৰ কাৰণে মই পুৰা ঘুমাই আছোঁ তো বন্ধুসকল এতিয়া মানে বৰষুণো শেষ আৰু মই বিছনাৰ পৰা উঠি পিনে অলপ ৰাস্তাত ফুৰিবলৈ ওলাইছোঁ আৰু ৰাতিপুৱা পুৰিবা কোনো ঠিক নাই চাওক দিনটো কালা তো বন্ধুসকল আজিৰ ভিডিঅ' মানে পুৰা একদম চিম্পল হৈ আছে কিয় ক'লে আমাৰ মেঘালয় কাৰেণ্ট নাই মোবাইলত মোৰ চাৰ্জ নাই একদম তাৰ কাৰণে অলপ ক্লিপ হৈ মানে পুৰা মানে হিচাপত ভিডিঅ' বনাব লগা হয় মানে পুৰা হিচাপত ভিডিঅ' বনাই আছোঁ মই আজি একদম চিম্পলকৈ তো এতিয়া মানে ঘৰত যাম আৰু অলপ মানে চাউটো বনাই পিনে খাই মই আসামত যাব লাগিব কিয় ক'লে মোবাইল চাৰ্জ দিব লাগিব মই আসামত যাই পিনে মোবাইল চাৰ্জ দিম তো এতিয়া ঘৰত যাই পিনে চাউ বনাই পিনে খাম আৰু আসামত যাম মই তো এতিয়া ধুনীয়াকৈ মোৰ চাউ বনাব হৈ গ'ল আৰু এইটো চাউ খাম আৰু যাম মই আসামত মোবাইল চাৰ্জ কৰিবা A few moments later. তো বন্ধুসকল এতিয়া মানে আসামৰ পৰা মোবাইল চাৰ্জ কৰি পিনে মই ঘৰত গৈ আছোঁ তো এতিয়া টেনশ্যন নাই ফুল চাৰ্জ 100% চাৰ্জ পুৰা তো বন্ধুসকল মোবাইলত পুৰা ফুল চাৰ্জ আৰু মই ঘৰত যাম আৰু ভিডিঅ' এডিটিং কৰি আৰু আজি আপলোড দিম মই ভিডিঅ' তো বন্ধুসকল এতিয়া মানে ঘৰত আহি পাইছোঁ মানে কি ক'ম আজিৰ ভিডিঅ' একদমেই চিম্পল হৈ গ'ল মানে মোবাইল চাৰ্জৰ কাৰণে মই ইমানখিনি ভিডিঅ' কৰা নাই অলপহে ক্লিপ কৰিছোঁ মানে মোবাইল চাৰ্জ নাই একদম আমাৰ মেঘালয় কাৰণে একদমেই বেয়া তো একদম চিম্পল ভিডিঅ' আজি তো বন্ধুসকল আজি ভিডিঅ' এইটোৱে আছিল তো ভিডিঅ'টো চাই কিনে পাৰে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষত চেনেলটো থাপাক কৰি মাৰিলে তো ধন্যবাদ